friends, welcome to my YouTube channel and thank you for clicking on this video. বন্ধুসকল আপোনালোকে চাগে মন কৰিছে লাষ্ট 2 ইয়াৰ্ছত আমাৰ দৰে নতুন নতুন ভিডিঅ' ক্ৰিয়েটৰ ইউটিউবত সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। বেলেগে কি ভাবে মই নাজানো, বাট মোৰ মতে এইটো এটা শুভ লক্ষণ, কাৰণ কি মনিটাইজেশ্যন অন হয় নহয় পিছৰ কথা, বা আপুনি স্পন্সৰশ্বিপ পায় নাপায় সেইটো পিছৰ কথা, কিন্তু আপোনাৰ যোনটো ইণ্টাৰপাৰ্চনেল স্কিল আছে, আপোনাৰ কমিউনিকেশ্যন স্কিল আছে, সেইবোৰ বহু পৰিমাণে বৃদ্ধি পায়। আৰু ক্ৰিয়েটিভিটি স্কিলছবোৰ ডেভেলপ হয়, কাৰণ কি আপোনালোকে ধৰক থাম্বনেইল বনাব লাগে, বা আপোনালোকে নতুন নতুন টপিক বিচাৰিব লাগে, কথা কোৱা ষ্টাইল নতুন নতুন বিচাৰিব লাগে, সেইবোৰত আপোনালোকৰ ক্ৰিয়েটিভিটি যোনটো আপোনালোকৰ স্কিল হয় সেইটো বহু পৰিমাণে ডেভেলপ হয়। মই ভাবোঁ সেইকাৰণে আমি সকলোৱে পিছৰ কথাটো নাভাবি পেলাই আমি ভিডিঅ' বনাই যাব লাগে, কাৰণ কি এইটোৱে আমাক অভাৰঅল এটা ডেভেলপমেণ্টৰ প্ৰতি আগ্ৰসৰ কৰি নিয়ে। বন্ধুসকল, নতুন যোনখিনি বাডিং ইউটিউবাৰ্ছ আছে সেইখিনিৰ অলমষ্ট 90%-এ গোটেইখিনি কাম মোবাইলতে কৰে। আপোনালোকে যদি মোক সোধে A to Z, মই ভিডিঅ' এটা শ্বুট কৰাৰ পৰা ভিডিঅ'টো এডিট কৰি পাব্লিছ কৰালৈকে, আৰু পষ্ট পাব্লিছ যোনটো আমাৰ এনালিচিছ থাকে, আমাৰ ধৰক ভিউজ কিমান আহিছে, কমেণ্টছ কিমান আহিছে, লাইক কোনে কৰিছে, এইবোৰ যোনবোৰ থাকে সেইবোৰ গোটেইখিনি মই মোবাইলতে কৰোঁ। আৰু সেইকাৰণে মই ভাবিলোঁ যে নতুন যোনবোৰ ইউটিউবাৰ বা যোনবোৰ নতুন আপকামিং ইউটিউবাৰ, তেওঁলোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ আৰু তেওঁলোকক মই কওঁ যে আপোনালোকে কি এনেকুৱা এপ ইউজ কৰিব পাৰে মোবাইলতে, যোনবোৰৰ সহায়ত আপোনালোকে যোনটো আপোনালোকৰ ইউটিউবৰ জাৰ্নি আছে, যোনটো ইউটিউবৰ এক্সপিৰিয়েঞ্চ আছে, সেইটো আৰু ভাল কৰি তুলিব পাৰে। বাৰু সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে এনেকুৱা কোনকেইটা এপ আপোনালোকে ইউজ কৰি আপোনালোকৰ যোনটো ভিডিঅ'ৰ কোৱালিটি আছে সেইটো আপোনালোকে ইম্প্ৰুভ কৰিব পাৰিব। বন্ধুসকল, পুৰণা যোনখিনি ইউটিউবাৰ আছে সেইখিনিয়ে এই গোটেইকেইটা এপ ইমান দিনে ইউজ কৰি আহিছে। মই জানো আপোনালোকে সকলোৱে এই এপকেইটাৰ বিষয়ে জানে, কিন্তু মোৰ এই ভিডিঅ'টো এস্পেচিয়েলি যোনখিনি নতুন উঠি অহা ইউটিউবাৰ্ছ আছে তেওঁলোকৰ কাৰণে। বন্ধুসকল, প্ৰথম যোনটো এপ আছে সেইটোৱে হৈছে ক্ৰিয়েটৰ ষ্টুডিঅ' এপ। এই এপটো ইউজ কৰিয়ে আমি আমাৰ অভাৰঅল ভিডিঅ'ৰ যোনটো পাৰফৰ্মেঞ্চ আছে, ধৰক আপুনি ভিউজ কিমান পাইছে, আমি আপোনাৰ ৱাটচ টাইম কেনেকুৱা পাইছোঁ, বা আমাৰ অডিয়েঞ্চ ৰিটেনশ্যন কি, আমি গোটেইখিনি এই ক্ৰিয়েটৰ ষ্টুডিঅ' এপতে আমি চাব পাৰোঁ। লগতে এইটোৰ আৰু এটা আপোনাৰ ফিচাৰ আছে য'ত আপুনি আমাৰ থাম্বনেইল হওক বা টেগছ হওক বা আপোনাৰ টাইটেল হওক গোটেইখিনি আমি ইয়াতে চেঞ্জ কৰিব পাৰোঁ। বন্ধুসকল, যোনে যোনে আপোনাৰ টিউটৰিয়েল ভিডিঅ' বনায়, আমি সকলোৰ কাৰণে, বা এডুকেশ্যনেল ভিডিঅ' বনায়, আমাৰ সকলোৰে কাৰণে এটা স্ক্ৰীণ ৰেকৰ্ডাৰ হোৱাটো দৰকাৰ। সেইকাৰণে মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে স্ক্ৰীণ ৰেকৰ্ডাৰ ডাউনলোড কৰি ল'ব পাৰে। এইটো ফ্ৰী এপ হয় আৰু এইটো একদম ইজি টু ইউজ হয়। আৰু এইটোৰ এটা প্লাছ পইণ্ট এটাই যে এই এপটোতে আপুনি আপোনাৰ ভিডিঅ'টো শ্বুট কৰা হোৱাৰ পিছত আপোনালোকে এইটো এডিটো কৰিব পাৰিব, বেলেগ বেলেগ আপোনাৰ থিমছ ইউজ কৰিব পাৰিব, বেলেগ বেলেগ আপোনাৰ ফিচাৰ্ছ আছে, ছেটিংছ আছে, গোটেইখিনি আপোনালোকে এই এপটো ডাউনলোড কৰাৰ পিছত গম পাব। এইটো একদম সুবিধাজনক এপ, আৰু মই এই এপটোতে গোটেইখিনি আপোনাৰ, যদি আপুনি স্ক্ৰীণ ৰেকৰ্ডাৰত যদি মই কিবা শ্ব' কৰিব লাগে আপোনালোকৰ আগত, যদি এনেকুৱা কিবা ভিডিঅ' বনাওঁ, টিউটৰিয়েল ভিডিঅ' বনাওঁ বা এডুকেশ্যনেল ভিডিঅ' বনাওঁ, যোনটোত মোৰ মোবাইলৰ স্ক্ৰীণটো আপোনালোকক দেখুৱাৰ প্ৰয়োজন হয়, মই এই স্ক্ৰীণ ৰেকৰ্ডাৰ এপটোৱে ইউজ কৰি পেলাই আপোনালোকক সেই গোটেইখিনি ভিডিঅ'টো শ্বুট কৰি লওঁ। বন্ধুসকল, আপোনালোকে যদি ভিডিঅ' এটা আপোনাৰ মোবাইলতে মোৰ দৰে শ্বুট কৰে, তেনেহ'লে মই ভাবোঁ যে আপোনালোকে অ'পেন কেমেৰাটো ডাউনলোড কৰি লৈছে ইতিমধ্যে, বা যোনে লোৱা নাই আপোনালোকে ডাউনলোড কৰি চাব পাৰে, কাৰণ কি মেক্সিমাম আমাৰ যোনবোৰ মোবাইলৰ যোনটো ষ্টক কেমেৰা থাকে সেই কেমেৰাবোৰত এক্সটাৰ্নেল মাইকটো ছাপোৰ্ট নকৰে, কিন্তু এই অ'পেন কেমেৰাত আপোনাৰ এক্সটাৰ্নেল মাইকো ছাপোৰ্ট কৰিব, লগতে আপোনাৰ ভিডিঅ'ৰ কোৱালিটিও এনহেঞ্চ কৰাৰ কাৰণে আপোনালোকে বিভিন্ন ছেটিংছ আপোনালোকে কৰি ল'ব পাৰে। এইটো একদম পাৰফেক্ট এপ হয় যোনে মোবাইলত আপোনাৰ ভিডিঅ' এটা শ্বুট কৰিব খোজে। নেক্সট যদি চাওঁ, তেনেহ'লে থাম্বনেইলটো আমাৰ এটা ইউটিউবত ভিউ পোৱাৰ বাবে, বা অডিয়েঞ্চ অহাৰ বাবে, বা আমাৰ ছাজেষ্টেডত যদি আমাৰ ভিডিঅ'টো কোনোবাই ক্লিক কৰিব খুজিছে, সেইটোৰ কাৰণে ভাল থাম্বনেইল এটা হোৱাটো অতিকৈ প্ৰয়োজন। আৰু মই আপোনাৰ সদায় পিক্সাৰ্ট আৰু পিক্সেল লেবেই ইউজ কৰোঁ। আপোনাৰ পিক্সাৰটো অকণমান টাফ হৈ যায় নতুন ইউটিউবৰ কাৰণে, মোৰ কাৰণে অকণমান টাফ, মই শিকিয়ে আছোঁ। পিক্সেল লেবটো কিন্তু একদম সহজ এপ এটা। আৰু এটা আছে যোনটো মই ইউজ নকৰোঁ, সেইটো হৈছে কেনভা। মই পাৰিলে মই স্ক্ৰীনশ্বটটো ইয়াতে দেখুৱাই আছোঁ গোটেইকেইটা এপৰে। কেনভাটো মই ইউজ কৰি পোৱা নাই, হ'লেও মই আপোনাৰ এই লিষ্টখনত দি দিছোঁ, কাৰণ কি কোনোবাই এইটো ইউজ কৰি পেলাই ভাল ৰিজাল্ট পাব পাৰে। মোৰ নিশ্চয় ভৱিষ্যতে এইটো এপ ডাউনলোড কৰি ল'ম, আৰু মোৰ ভিডিঅ'ত চাগে আপোনালোকে আগন্তুক দিনত থাম্বনেইলত মই কেনভা এপৰ পৰাই থাম্বনেইল এটা বনাব চেষ্টা কৰিম। নেক্সট যদি চাওঁ, এডিটিং ছফ্টৱেৰ এটা আমাৰ কাৰণে বহুত দৰকাৰ। এতিয়া ধৰক আপোনালোকে যদি মোবাইলত শ্বুট কৰি যদি আপোনালোকে লেপটপ বা পিচিত যদি আপোনালোকে এইটো ট্ৰান্সফাৰ কৰি পেলাই তাত এডিট কৰে, এইটো এটা বেলেগ কথা। কিন্তু যদি আপোনালোকে মোবাইলতে গোটেইখিনি কৰিব খুজিছে, মই ভাবোঁ যে আপোনাৰ চাইবাৰছফ্ট পাৱাৰ ডিৰেক্টৰীৰ দৰে বঢ়িয়া এপ এতিয়া চাগে মাৰ্কেটত নাই বৰ্তমান সময়ত, কাৰণ কি এইটোত আপোনালোকে
অলমোষ্ট এভৰি আপুনি ফিচাৰ পাই যাব, আপোনালোকে গোটেইখিনি ফিচাৰ পাই যাব, কোনখিনিৰ সহায়ত আপোনালোকে ধুনীয়াকৈ এটা ইউটিউবত আপোনালোকে এটা ভিডিঅ' এটা এডিট কৰি পেলাই পাব্লিছ কৰিব পাৰিব। লগতে মই ভাবোঁ যে ময়ো এইটো ইউজ কৰি আছোঁ কেইদিনমানৰ পৰা। ফিল্মৰা গো যোনটো এপ আছে সেইটো এটা ভাল এপ, এইটো এটা ফ্ৰী এপ হয়। ফিচাৰ্ছ অকণমান ইয়াত কম আছে, আপোনালোকৰ এডিটিং আপোনাৰ কিছুমান আপোনাৰ টুলছ ইয়াত কমকৈ পাব, কিন্তু মই ভাবোঁ যে আপোনালোকে ইনিচিয়েল ষ্টেজত এই দুটা এপ একদম আৰামত ইউজ কৰিব পাৰিব। মোৰ মতেতো পাৱাৰ ডিৰেক্টৰীটো আপুনি যদি এটা প্ৰ' ইউটিউবাৰ হৈ যায়, প্ৰ' আপুনি ভিডিঅ' ক্ৰিয়েটাৰ হৈ যায়, তেতিয়াও আপোনালোকে পাৱাৰ ডিৰেক্টৰী ইউজ কৰিব পাৰিব, কাৰণ কি তাত আপোনালোকৰ অলমোষ্ট গোটেইখিনি ফিচাৰে এটা পাই যাব গোটেইখিনি। বন্ধুসকল, লাষ্ট যদি এপটোৰ কথা মোক সোধে সেইটোৱে হৈছে টিউববাডি এপ। এইটো বহুত ইউটিউবাৰে ইউজ কৰি আছে, কাৰণ কি ইয়াত আপুনি নিজৰ ভিডিঅ'টো এনালাইচিছ কৰাৰ উপৰিও আপোনালোকে নিজৰ টেক্সটবোৰ চাৰ্চ কৰিব পাৰে, আপোনালোকৰ টাইটেলছ বিচাৰাত সুবিধা হয়। এই এপটো ইউজ কৰি আপোনালোকে আপোনালোকৰ যোনটো ভিডিঅ' আছে তাৰে ৰেংকটো ভাল কৰিব পাৰে, যোনটোৰ কাৰণে আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ এটা চান্স বাঢ়ি যায়। বন্ধুসকল, মই এই ভিডিঅ'টো শ্বৰ্ট বনাইছোঁ, আৰু আপোনালোকে যদি বিচাৰে মই এইকেইটা এপৰ এটা ডিটেইলড আপোনাৰ এক্সপ্লেনেশ্যন বা ইউজেছটো আপোনালোকক বুজাই দিব লাগে, তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত জনাব, নাইবা আপুনি ইনষ্টাগ্ৰামতো মোক মেছেজ কৰি পেলাই জনাব পাৰে। মই তেনেকুৱা এটা ভিডিঅ' বনাই দিম। লগতে যদি আপোনালোকে বিচাৰে যে মই এনেকুৱা ধৰণৰ এপ আৰু আপোনালোকৰ মাজলৈ লৈ আনো, সেইটো আপোনালোকে মোক জনাব পাৰে। আৰু মোৰ যদি এই ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পাইছে, তেনেহ'লে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটোত আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব।